हेलो गाइस गुड मॉर्निंग की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে আমাৰো ভালে মোৰ অন্য ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো এইফালে দেখিছে নহয় আমাৰ গোলাঘাট টাউনখন এয়া চাওক এয়া হৈছে বাটা পইণ্ট আৰু মই এতিয়া আছো বৰ্তমান টেনিছ ক্লাবৰ ওপৰত মই ইয়াতে নতুনকৈ কাম এটা শিকিছো আসলতে এয়া চাওক মই আহি আছো এইখনলৈ আহি আছো মই এয়া চাওক আশা লেডিজ টেইলাৰ্ছ এয়া দেখিছে নহয় ৰাইজে পুৰা কাম কৰি আছে গুড মৰ্নিং হে 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 গান বজাই থৈছিলে ৰাইজে কপিৰাইট লাগি যাব সেইটো কাৰণে অফ কৰি দিলোঁ এইফালে নামটো কৈ দিয়া আকৌ মোৰ নাম চুম্পি গগৈ এয়া চাওক ধুনীয়াকৈ পুৰা কৰি আছে কাম আৰু এইফালে আমাৰ বাইদেউ কি আছিলে নামটো চুমি বৰা এফালে বাইক হয় দেই এফালে ভনীয়েক হয় আৰু এইগৰাকী এফালে হাতৰ কাম কৰি আছে নামটো হৈছে নমিতা গগৈ হয়নে নামটো কৈ দিছোঁ আৰু এইফালে আমাৰ বিনোদ ভাইয়া হয়নে বিনোদ ভাইয়া কাম লাগি আছে এয়া বিনোদ ভাইয়াৰ ওচৰতে মই শিকিবলৈ আহিছোঁ হাই 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 আজি মোৰ 5 দিন হৈছে ন বিনোদ ভাইয়া মানে শিকোঁতে 2 তাৰিখৰ পৰা শিকিছোঁ কিন্তু মানে ক্ষতি কৰি মানে আজি 5 দিন হৈছে আৰু এইফালে আপোনালোকে যদি গোলাঘাটৰ কোনোবাই শিকিব বিচাৰে আহিব পাৰে বিনোদ ভাইয়া বহুত ধুনীয়াকৈ শিকায় এইফালে দেখিছে নহয় আৰু এইফালে মোৰ ব্লাউজ কাটি থৈছে ন এইফালে কাটি থৈছে মোৰ ব্লাউজ এইফালে কালি ছোৱালীৰ কাৰণে থাকি গৈছিলে আৰু এইটো ব্লাউজটো কালি মই চিলালোঁ আৰু এইফালে মোক কাটি দিছে এইটো আজি মই চিলাম এয়া দেখিছে নহয় আসলে এতিয়া মই ফাৰ্ষ্ট চিলনিটো শিকি আছোঁ কাটিংটো হৈ যাব আৰু পাছত এয়া চব বিনোদাই কাটি দিছে মই চিলাম এইফালে আমাৰ চেনকো আনিছোঁ আজি হয়নে বেগটো থৈ লওঁ বেগটো ইয়াতে থৈ লৈছোঁ মই এইয়া এইফালে আমাৰ বিনোদ ভাইয়া হয়নে এতিয়া মই কামত লাগো এয়া হৈছে মোৰ সাইজ এয়া এতিয়া কামত লাগো আকৌ আপোনালোকক লগ পাই থাকিম ভিডিঅ'টো একদম চাই যাব সম্পূৰ্ণকৈ আৰু গোলাঘাটবাসীয়ে হাই গোলাঘাটবাসীয়ে শিকিব বিচাৰিলে আৰু আহিব পাৰে আৰু বিনোদ ভাইয়াৰ ওচৰত হয়নে যদিহে বিচাৰে শিকিবলৈ মোক কণ্টেক্ট কৰিব মেছেজ কৰিব আশা টেইলাৰ হয় টেনিছ ক্লাবৰ ওপৰতে আছে আৰু যদিহে বিচাৰে মোক কণ্টেক্ট কৰিলে হ'ব কমেণ্ট কৰিব সকলোৱে আৰু যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো এইফালে একদম মানে ঘৰুৱা টাইপত শিকায় দাদা বহুত ভাল আছে এতিয়া মই কামত লাগো আকৌ পাছত লগ পাই আছোঁ লাইনিংখিনি এনেকৈ চিলালোঁ প্ৰথমতে যিহেতু ব্লাউজৰ ভিতৰত লাইনিং লগাব লাগে ন সেইটো কাৰণে আৰু এনেকৈ লাইনিংখিনি চিলাই দিলোঁ গোটেইখিনি হৈ গ'ল জইন এতিয়া আৰু ব্লাউজটো চিলাম আপোনালোকে চাই থাকিব আৰু যোনে ব্লাউজ যদি চিলাবলগীয়া আছে গোলাঘাটবাসীৰ কথা কৈছোঁ ইয়াত বহুত ধুনীয়াকৈ ডিজাইন চিলোৱা হয় আপোনালোকে আহিব পাৰে চিলাবলৈ ইয়াত কিমান আছিলে ব্লাউজ চিলনি সেইটো 350 হয় আৰু আপোনালোকে আহিব পাৰে তাৰপিছতে মেখেলা শাৰী ফল গোটেইখিনি এভৰিথিং যি আছে চব চিলোৱা হয় আৰু ট্ৰেইনিঙো দিয়া হয় আপোনালোকে আহিব এতিয়া মই ধুনীয়াকৈ চিলাই আছে চাওকচোন মোৰ মাত্ৰ আজি হৈছে 5 দিন মই 5 দিনত 4খন ব্লাউজ চিলাইছোঁ ভাব কিমান ধুনীয়াকৈ শিকায় মইতো চিলাই পোৱা নাছিলোঁ মানে ইয়াতে আৰু তেনেকৈ মেচিন তেনেকৈ নাজানিছিলোঁ ইয়াত সেইখিনি গোটেইখিনি পাৰিছোঁ আৰু ত' বহুত ভাল লাগিছে চাই থাকিব আহিব আমাৰ ইয়াত বুলি ন পানী খাবি এতিয়া বাজিছে গাইজ কেইটা বাজিছে 4:30 15 মিনিট মই এতিয়া যাব ওলাইছোঁ আৰু দেই এয়া পুৰা বেগ চেগ লৈ লৈছোঁ এইফালে পুৰা বাই বাই কাইলৈ আকৌ আহিম দেই বিৰাট আমনি কৰিছে চেনে সেইটো কাৰণে আজিলৈ আৰু বাই বাই কাইলৈ আহিম দেই মিলেংগেতো তোমাৰো এতিয়া আহিছোঁ আৰু বাই কাইলৈ ব্লাউজটো কমপ্লিট কৰি দিম আৰু এতিয়া গৈ থাকোঁ ব'লা বাই কাইলৈ কিমান টাইমত আহিবা 10টা তুমি আহিবা নহয় যাওঁ দেই আহা এয়া দেখিছে গোটেই বটল চটল লৈ একেবাৰে বাই ব'লা যাওঁ ব'লা এয়া যাব লৈছোঁ এতিয়া ঘৰলৈ বুলি
চেং